Legends never die when the world is calling you. Can you hear them screaming out your name? Legends never die. They never lose hope when everything's cold and the fighting's near. It's deep in their bones, they'll run into smoke when the fire is fierce. Oh, pick yourself up, Christ. Legends never die. Legends never die. Legends never die. Hello, wonderful, welcome back to my YouTube channel. Guys, আজি বহুত দিন হল ভিডিও নিদিয়া মানে আপোনাৰ কিছুমান কাম চলি আছিল কাৰণে ভিডিও দিব পৰা নাই দোকানো বহুত বিজি আছিল যেহেতু আমাৰ সিজন চলি আছে গছপুলি বা ফুলপুলি আৰু সেইকাৰণে ভিডিও দিব পৰা নাছিল আজি বহুত ধুনীয়া ভিডিওটা আপোনালোকৰ কাৰণে লৈ আহিছো মানে মই বাইকৰ ভিডিও বনাই থাকো আপোনালোকে দেখিছে মই সেকেন্ড হ্যান্ড বাইকৰ ভিডিও বনাই থাকো আৰু যোনে নাই দেখা আপোনালোকে চেনেলটো ভিজিট কৰিব ধুনীয়া বাইক কম দামত দিয়ে সেই ডিলাৰসমূহে তাৰ ভিডিও বনাই থাকো আৰু তাৰে কিছুমান ভিডিও কমেন্টত আহিছিল যে বাইকৰ এক্সেসৰিজৰ ভিডিও কিছুমান বনাব লাগে এক্সেসৰিজ কোড কম দামত পোৱা যায় মানে ভিডিও বনাব ওলাইছো আৰু ভাইটিও এটা হেলমেট লাগে ভাল চাই হেলমেটটা আজি কিনিব লাগিব তাৰ কাৰণে আৰু আপোনালোককো দেখাম সব এ টু জেড এতিয়া বলক ভিডিওটো আৰম্ভ কৰিম বন্ধুসকল আহি পাই গলি ষ্টাৰ মিডিয়া সাইডলে এটা হেলমেট লাগে আৰু আপোনালোকৰ কাৰণে কিবা এটা সৰুৱা ভিডিও বনাবলৈ চাম এটা ওপৰতো আছে তলতো আছে দিছে না তা ফাৰ্ষ্ট আমি শ্ব'ৰুমলৈ যাম বলক গৈ থাকো বন্ধুসকল আহি পাই গলোহি এতিয়া লগৰ আছে ঐ কেনেকুৱা ভাল ভাল এই ভাইটি হেলমেটটা কেনেকুৱা ই চাওক আমাৰ ভিউজৰ কাৰণে তই কিবা কিবা দেখাই দে বহুত ধুনীয়া ধুনীয়া বস্তু দেখিছো ধুনীয়া ধুনীয়া বস্তু আহিছে এতিয়া ৰাইডিং গিয়াৰছো আহিছে ভাল ভাল ৰাইডিং গিয়াৰছ এফালে আছে এইবোৰ ন ৰাইডিং গিয়াৰছ এইবোৰ আছে ৰাইনক্সৰ জেকেট মডেল বহুত মডেল আহিছে এনে হেপি হেপিছলেনচোন ও দামবোৰ কেনেকৈ দাম আছে 5,000 পৰা ষ্টাৰ্টিং আছে তো ৰাইনক্সৰ হয় সব মডেল পোৱা যাব সব মডেলে আছে এর দাম কিমান এটো আছে দাম 40 এটো 5,950 টকা কমি যাব কিবা এটা ডিসকাউন্ট হ'ব চাগে ৰাইনক্সৰ ডিসকাউন্ট নহয় বেলেগ কোম্পানী ডিসকাউন্ট হৈ যাব আৰু ফিক্স প্ৰাইস ন ৰাইনক্সৰ ফিক্স আছে এটো 5,000 টকা আৰু বাইকাৰসকলে গম পাই আছে ৰাইনক্সটা বহুত ধুনীয়া হেৰি আমি 28 ডিলাৰ হয় যোৰহাটৰ হয় নেকি ৰাইনক্সৰ 28 ডিলাৰ হয় তো ইয়াৰ আৰু মটৰকো আছে আৰু এইবোৰ আছে এইবোৰ গাৰ্ডবোৰ কি হ'ল এইবোৰ নীল বগাৰ্ড হয় ভই পিনা হাতত পিনা আৰু কি আছে এইবোৰ হস্তিয়াই নে অলপ নহয় সব হস্তিয়া বুলি নহয় সব ব্র্যান্ড হয় ব্র্যান্ড ন এইবোৰ মটৰক মানে এইবোৰ বিষয়ে মই ইমান নাজানো বিকে বাইকৰ ভিডিও বনাই থাকো নে এক্সেসৰিজৰ ভিডিও লাগে মই ইয়াত লৈ গলে ভাল হ'ব মই দেখাই দিছো এটো মটৰক হয় ইয়াৰ কালাৰ ভ্যাৰাইটিজ আছে আৰু জি কালাৰ লাগে ন জি কালাৰ লাগে কালাৰ আছে আৰু এটা পেন্টটো আছে মটৰক আছে ও পেন্টটো পাই লগত ন পেন্ট এক্সট্ৰা কে আহে এটো ৰাইনক্স হয় মানে জেকেটটো কিনলে পেন্টটো লগত নাহে এক্সট্ৰা ৰাইনক্স আছে এই মটৰকো আছে এইবোৰ গাৰ্ড লাগি থাকে নি লাগি থাকে আচ্ছা এইবোৰ সব লেভেল 2 প্ৰটেক্টৰ আৰু এলয়টো দেখিছে এইফালে এইবোৰ গাড়ী এলয় ন বুলেটৰ কাৰণে গাড়ী নহয় ও সব বুলেটৰ ইয়াৰ ভাইটিছ আৰু আছে কেটামান বিজনিয়াত তো হজাবৰ কাৰণে জাগা নাই কাৰণে এইটো মজা লাগিছে কিমান লাগিছে দাম এইটো এইবোৰ 8,500 এইটো হাৰ্লি টাইপ তো আৰু আমাৰ বস্তু আছে যেনেকৈ এইবোৰ কি এইবোৰ এইটো আন্ডাৰবেলি R15 KTM এইবোৰ তলত লগাই আচ্ছা তাৰপিছত আৰু আছে বস্তু যেনেকৈ ক্ৰেছ গাৰ্ড আছে কেছ গাৰ্ড মানে যেনেকৈ বাইকত আজিকালি ক্ৰেছ গাৰ্ড যেনেকৈ গাৰ্ড থাকে নহয় আচ্ছা আজিকালি ক্ৰেছ গাৰ্ড আহে এই চাৰত ক্ৰেছ গাৰ্ড লগাব পাৰি এইটো জানা কোম্পানী আছে আমি জানাত অথৰাইজ ডিলাৰ এইটো আমাৰ কোম্পানী বোৰ্ড আহিছে কোনটো এই তাত লাগি আছে আচ্ছা জানা কোম্পানী ৰাইনক্স কোম্পানী আমি অথৰাইজ ডিলাৰ হয় ইয়াত সব বস্তু পোৱা যাব আৰু
এইবোৰ গ্লভছ গ্লভছটো আছে ইয়াত 350 পৰা ষ্টাৰ্টিং আছে মোৰ ওচৰত আৰু ভাল ভাল গ্লভছ আছে ৰাইনক্সৰ আছে পুৰা ৰাইনক্সৰ অলপমান দেখুৱাই দিয়ক এইবোৰ ষ্টাৰ্টিং প্ৰাইচ 350 টকা 350 টকা হাফ খালি ন হাফো আছে ফুলো আছে 350 টকা ফুলো আহি যায় আৰু যদি তাতে ওপৰত লাগে এইটো চিটি বুলি কয় সেইটো ভাল চলে এইটো 650 মোবাইল টাচ কাম কৰিব আৰু ভাল ভাল গ্লভছ ৰাইনক্সৰ গ্লভ এইটো একজোৰ গ্লভ ৰাইনক্সৰ সেইবোৰ দাম কিমান গ্লভছবোৰ ৰাইনক্সৰ 2350 টকা পৰা ষ্টাৰ্টিং আছে 5000 টকালৈকে আছে আমাৰ 5000 টকা লাগে 5000 টকা এইটো ৰাইনক্সৰ এইটো ৱাটাৰপ্ৰুফ গ্লভছ হয় মজা লাগিছে এইটো ৱাটাৰপ্ৰুফ ফুল হয় ৱাটাৰপ্ৰুফ আৰু লেডাৰ এটা এইটো ফুল লেডাৰ ইয়াৰ কালাৰ ভেৰাইটিজ বহুত পাই যাব কালাৰ দাম কিমান ইয়াৰ দাম আছে 5750 টকা ৰাইনক্সৰ হয় 5000 টকা এইটো ৱাটাৰপ্ৰুফ 4250 টকা আছে আৰু আমি লগতে বুলেটৰো ৰাখিছোঁ ডিছকাউণ্ট পাই যাব বুলেটত এইটো কিমান হ'ব এইটো আছে MRP 2250 টকা আছে ইয়াতকৈ কম দামীও আছে কম দামী 1000 টকা মানে ৰাইনক্সটো তো ফিক্স হয় ন ৰাইনক্সৰ ফিক্স হয় এই বুলেটৰ দাম অলপ মানে কম বেছ হৈ যাব বুলেটৰ পিনলে মই ডিছকাউণ্ট কৰি দিওঁ আচ্ছা ৰাইনক্সত নোৱাৰি আচ্ছা ৰাইনক্সৰ আমাৰ পুৰা ষ্ট্ৰিকলি অৰ্ডাৰ থাকে তাত ডিছকাউণ্ট দিবই নোৱাৰি কিবা বস্তু যদি বেছিকৈ লওঁ আমি আমাৰ ফালৰ পৰা ডিছকাউণ্ট থাকে আৰু এক্সট্ৰা আৰু গিফ্ট দি দিওঁ আমি আচ্ছা ডিছকাউণ্ট দি পেলাই কিবা এটা গিফ্ট থাকে আমাৰ যদি দাম কিমান 10,000 20,000 বস্তু লয় আমি এক্সট্ৰাকৈ ডিছকাউণ্ট কিবা এটা মানে বস্তু দি দিওঁ আমি এনেকুৱা হয় হেলমেট দেখিছোঁ ধুনীয়া হেলমেট আছে অফৰডিং একজোৰ ইয়াৰ কালাৰ ভেৰাইটিজ আৰু আছে দাম কিমান এইটোত এইটো 5900 টকা ডিছকাউণ্ট হৈ যাব এইবোৰ আমাৰ চেনেলৰ নাম ক'লে চাগে কিবা এটা অকণমান চাই দিবি ডিছকাউণ্ট থাকিব ভাল হৈছে অৰেঞ্জটো অৰেঞ্জ এইটো চেমকে এইবোৰ চাগে চব ব্ৰেণ্ডে হয় ন সব ব্ৰেণ্ডেড কোম্পানী এইটো অফৰডিং হয় 5900 টকা দাম আছে ডিছকাউণ্ট কৰি দিম ভাল লাগিছে ন ইয়াৰ কালাৰ ভেৰাইটিজ আৰু আছে ৰঙাটো ভাল লাগিছে ৰঙাটো সেইটো একেই নেকি SM কে MS কে नहीं কালাৰটো আৰু এটা একজোৰ কাৰ্বন ফাইবাৰ আছে আমাৰ ওচৰত বহুতে কাৰ্বন ফাইবাৰ বিচাৰে বিচাৰে আৰু 10,000 টকা আহিব 10,000 টকা 10,000 টকা ইয়াৰ পেডিংটো বহুত ধুনীয়া দেখিব ভিতৰত লেডাৰ পেডিং আছে চাইডত 10,000 টকা হেলমেট না কাৰ্বন ফাইবাৰ একজোৰ তাৰ বাহিৰে আমাৰ ওচৰত আছে জোতা বুট একজোৰ আছে একজোৰ শৰ্ট আছে লং ইয়াৰ কালাৰ ভেৰাইটিজ আছে আকৌ অৰাজো বহুতে বিচাৰে ইয়াৰ ৱাটাৰ ৰেজিষ্টেনো আছে ৱাটাৰ প্ৰুফো আছে দুটা আছে আকৌ ৰাইডা কাষ্টমাৰ এতিয়া বহুতে বিচাৰিছিলে ৰাইডা কোম্পানী ৰাইডাও মাল আহি গ'ল তো দাম কিমান দে বুটবোৰ বুটবোৰ এতিয়া 4,000 পৰা ষ্টাৰ্টিং আছে 8,900 টকালৈকে আছে এইকেইযোৰ কিমান লং কেইযোৰ এইটো 8,300 টকা আচ্ছা আৰু টেংক বেগ এইটো টেংক বেগ আছে আমাৰ ওচৰত 1500 পৰা ষ্টাৰ্টিং হৈ যায় 1500 টকা আছে ৰাইনক্সৰ আছে 2200 টকা আছে 3,500 আছে এইটো ৰাইডাৰ আছে 2200 টকা মানে ধুনীয়া ধুনীয়া ব্ৰেণ্ড আছে কমত এইবোৰ কি এইবোৰ চিগনেল লাইট আৰু পেয়াৰ কিমান এইবোৰ এইটো 300 টকা বল ৰঙা নীলা যে যি কালাৰ হয় এইটো ৰঙা নীলাও জ্বলে কিন্তু ৰঙা নীলা জ্বলে এইটো য়েলো কালাৰ জ্বলিব টপবক্স ক'ত দেখিছিলোঁ এইয়া সেইকেইটা এইকেইটা কিমান এইটো টপবক্সটো 8,000 টকা 8,000 চাইডত সেইকেইটাও আহিব চাইডত সব মিলাই পেলাই 30,000 টকা পৰে 30,000 বাপাও এইবোৰ লাইটবোৰ আছে এইবোৰ ফগ লাইটবোৰ এইবোৰ অকল বুলেটত লগাব পাৰি নে চব লগাব পাৰি ইউনিভাৰ্চেল এইবোৰ দাম কেনেকৈ চবৰ দাম বেলেগ আছে 1500 পৰা ষ্টাৰ্টিং আহি যায় 3,000 টকালৈকে আছে 5,000 টকাও আছে মানে যি বস্তু লাগে আৰু ইয়াত A to Z পোৱা যাব ভাইটি পচন্দ হ'ল না হেলমেট চোৱা হেলমেট চোৱা এই হেলমেট এটা লাগে বৰ দামী নাচাবা খালি
এইটো হেলমেট চোৱা দেখাই দিয়া এটা পিন্ধি দিয়া এইটো কিনে নে মানুহ কিনে মানে মই লৈ আহিছো আৰু ডেমোৰ কাৰণে কাষ্টমাৰ ফটো মাৰিব পাৰিব পিন্ধি থাকা বেগটো ভাল লাগিছে বেগটো চাওঁ এইটো এনে কিনি বুলি ক'লে দাম কিমানটো 10,000 কি কাৰণে 10,000 এইটো বেণ্ড ন সেফটি পুৰা আছে চাগে লাইটো আছে দেখোন নহয় না ইমান কিন্তু শো কাৰণে তো বিক্রি হয় আৰু এই লাইট জ্বলা নেকি লাইট জ্বলে সাগত লাইট আছে সুস্থিত দিব বলে টপ বক্স ন বেগ হয় এইটো বেগ লোৱা বেগটো সাংঘাতিক বেগ লাইট চাইট জ্বলি থাকে লাইট চাইট জ্বলি থাকে কালাৰ চেঞ্জ হৈ যাব আৰু মোবাইলৰ পৰা কানেক্ট কৰি পেলাই চেঞ্জ কৰিব পাৰি যি কৰে কালাৰটো চেঞ্জ কৰিব পাৰি এপত থাকিব দাম কিমানটো 10,000 টকা হয় আৰু তোমাৰ ইউটিউব চেনেল চাইলে মই 9,000 টকা দি দিম ঠিক আছে 1,000 টকা তোমাৰ ফালৰ মোৰ ফালৰ পৰা ডিসকাউন্ট থাকিব তোমাৰ চেনেলটো আৰু সাংঘাতিক এখন বাইক দেখিছো এখন চিনেমেটিক দেখালো আকৌ গাঁৱৰ মানুহ চলাব পাৰি টাউনত চলাব নোৱাৰে ইয়াত কাগজ পত্ৰ নাহেতো এই চৰকাৰে আনি থৈছো তেল ভৰাব লাগে চাৰ্জ দিব লাগে তেল ভৰাব লাগে বৰ্তমান তেল আছে নাই বৰ্তমান তেল নাই সেলফো হৈ যায় আৰু তেল টানি দিলে ষ্টাৰ্ট হৈ যায় আচ্ছা আচ্ছা তেল নাই কাৰণে এতিয়া দাম কিমান এখনৰ 36 36 কিবা এটা ভাল লাগিছে দেই বস্তুটো গোটেইখন দিব ভাইটে কি দিলা হেণ্ডেল কি দিলা ভাইটিৰ কাৰণে হেলমেটটো পচন্দ ল'লে না আৰু হ'ল আৰু ভিডিঅ' এটা বনাই দিলোঁ কিবাকৈ আৰু তোৰ নাম্বাৰ দি দিব পাৰিম ন ডেছক্ৰিপশ্যনত আৰামছে আৰু কিবা দৰকাৰ হ'লে ইয়াক ফোন কৰিব ধুনীয়াকৈ ফোন কৰিলে হ'ল আৰু এই আৰু নাম্বাৰ থাকিব দেখুৱাইলে আৰু মোৰ ইনষ্টাগ্ৰামটো ফ'ল' কৰিলে সব আপডেট পাই থাকিব তাত হয় নেকি মই দি দিম বাৰু তই লিংকটো দি দিবি মোক তাত সব আপডেট থাকি নিজে চাই ল'ব পাৰিব আৰু হেলমেট এটা কিনিব আহিলোঁ আপোনালোকৰ কাৰণে ভিডিঅ' এটা বনাই দিলোঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু সেয়াই আৰু কৰি দিলে আজিলৈ বাই বাই দেখক হয় মাধু